ভিউয়ার্স ৰেষ্টুৰেণ্টত গৈ কফি খোৱাৰ আমেজেই সুকীয়া কিন্তু বৰ্তমান মূল্যবৃদ্ধিৰ দিনত আমি ডেইলি ৰেষ্টুৰেণ্টত গৈ কফি খোৱাটো সম্ভৱ নহয় গতিকে ভিউয়াৰ্স আজি মই আপোনালোকক ঘৰতে কিদৰে অতি সহজতে ৰেষ্টুৰেণ্টতকৈ বেছি টেষ্টফুল কফি তৈয়াৰ কৰিব পাৰি তাৰে এটা ট্ৰিক শ্বেয়াৰ কৰিবলৈ গৈ আছো গতিকে আহকচোন পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ এয়া মই 3জন ব্যক্তিৰ জোখেৰে কফি বনাবলৈ গৈ আছো প্ৰথমতে এটা কাপ লৈছো তাত দিছো 3 চামুচ চেনি এই 3 চামুচ চেনিত মই মিহলাম 1 চামুচ কফি পাউডাৰ এতিয়া ভালদৰে মিক্স কৰি লৈছো লগতে মিলাই দিছো 1.5 চামুচ পানী এতিয়া এই গুটি মিশ্ৰণখিনি এখন চামুচেৰে খুব ভালকৈ বিট কৰিম এয়া চাওকচোন কিদৰে চেনি গলিবলৈ আৰম্ভ কৰিছে লাহে লাহে মিশ্ৰণখিনিত ফেন উঠি প্ৰায় ক্ৰীম সদৃশ হ'বলৈ ধৰিছে এই বিট কফিখিনিৰ পৰা 1 চামুচকৈ কাপত লৈ লৈছো এতিয়া ইয়াত ঢালি দিম উতলা গাখীৰ এয়া উতলা গাখীৰ ঢালি দিছো গৰম গাখীৰ ঢালি দিয়াৰ লগে লগে এয়া মন কৰিবচোন কিদৰে কফিৰ মিশ্ৰণটো ওপৰলৈ উঠি আহিছে ভিউয়াৰ্স এতিয়া মই একেবাৰে শেষত কাপৰ ওপৰত অলপ ছটিয়াই দিম কফি পাউডাৰ আপুনি কফি পাউডাৰ হলনি চকলেট পাউডাৰো ব্যৱহাৰ কৰিব পাৰে চামুচেৰে অলপ মিলাই লৈছো কফিখিনিৰ কনসিস্টেন্সি মন কৰক ইমান ডাঠ হৈছে মেচিনৰ কফিৰ দৰে কাপৰ ওপৰলৈ ফেন উঠি আহিছে এইদৰে আপুনিও ৰেষ্টুৰেণ্টত গৈ বহুত টেষ্টি আৰু বহুত কম খৰচতে ঘৰতে কফি তৈয়াৰ কৰি খাব পাৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ ধন্যবাদ থাকিল থ্যাংক ইউ